হেল্ল' এভৰিৱান মাইনা ব্লগছ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আমাৰ কিন্তু ভাল নহয়, আমাৰ সকলোৰে অকণমান প্ৰব্লেম চলি আছে, ক'ম বাৰু সেইবিলাক। কিন্তু কি বস্তু থৈ দিয়াচোন। আচলতে আমাৰ মামা এজন ঢুকালে, আমি ব্ৰতত আছোঁ, সেইবাবে ক'তো যাব পৰা নাই, যোৱা হোৱা নাই। আপোনালোকৰ মাজলৈ ভিডিঅ' দিম বুলি ভাবিছিলোঁ, দিয়া হোৱা নাই। তেওঁ বুলি আজি ঘৰতে থাকি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ বুলি ভাবিলোঁ। বহুতৰ লগতো অলপ প্ৰব্লেম চলি আছে, তো কি চলি আছে সেয়াও ক'ম বাৰু। কিন্তু তাৰ আগতে মোৰ চেনেলটোৰ প্ৰথমবাৰৰ বাবে যিসকলে চাইছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু মোক আগুৱাই যাবলৈ অকণমান ছাপোৰ্ট কৰিব আৰু আপোনালোকে। আৰু তো দেখাই আছোঁ কি হ'ল, মানে মোৰ সৰু নবৌ আৰু ডাঙৰ নবৌৰ কি হ'ল আপোনালোকক দেখাই দিওঁ ভাবিছোঁ। তো চাওঁচোন আহক কি হ'ল। নবৌ বৰ্তমান ৰুমতে আছে বাৰু, দেখাই দিছোঁ আপোনালোকক ওচৰতে। মানে সুধি লৈছোঁ আৰু ভিডিঅ'টো অকণমান বনাই দিওঁ বোলো, দেখাওঁনে। মানে আকৌ এনেও মুড চুড অফ হৈ আছে ন, আকৌ গালি দি দিব নহয়। মানে এয়া দুইজনী পৰি আছে বিচনাতে, দেখাই দিছোঁ আৰু। এয়া সৰুজনী, সেইজনী ডাঙৰজনী। আচলতে কি হ'ল, আমাৰ সৰু নবৌৰ মানে চৰ্টৰ ওপৰৰ পৰা আহোঁতে ষ্টেপত শ্লিপ কৰিলে, কৰি কিনে এয়া টাং টুট গয়া ইচকা, এয়া পৰি আছে। আৰু সেই তেখেতো পিছ মুহূৰ্ততে তেখেতো গৈ পিনে মানে তেখেতো পৰিলেগে, তেওঁ কমৰত দুখ পালে। ইমান তেওঁ বাৰু একো নাই, কিন্তু কমৰটো খাই গৈছে, কিন্তু তেখেতৰ মানে বেছিকৈ হ'ল। এয়া দেখিছে ভৰি একদম এয়া দুজনী পৰি আছে একেলগে। কাপোৰে কাল হ'লে কাপোৰ আনিবলৈ গৈছিলে। বৰষুণ এইকেইদিন বতৰ কেনেকুৱা আপোনালোকে দেখিছে, পূৰা এই বৰষুণ দিছে, এই ৰ'দ দিছে, এই বৰষুণ দিছে, এই ৰ'দ দিছে মানে। তো লৰালৰিকৈ কাপোৰ আনিবলৈ গ'ল, গৈ পিনে শ্লিপ কৰিলেগৈ দুইজনী একেলগে, ইজনী পিছত সিজনী। তাৰপিছত সেয়াই আৰু মোৰ বহুতৰ এনেকুৱা হৈ আছে। তাৰপিছত এয়া দেহা, হে ভগৱান কি হ'ল তোমাৰ? এইবিলাক মানে গোটেই গাড়ী চাড়ী উলিয়াই মানে একদম গোটেই ৰুমৰ দেখিছে নহয় কিমান। আচলতে দুইজনী এতিয়া পৰি আছেতো, দুইজনী আড্ডা দি বিচনাত পৰি আছে। মোৰ পূৰা ফাইদা উঠাই আছে আৰু, গম পাইনে ৰাইছে। এতিয়া অলপ চাহ খাই বোলে, বিয়া হৈ যোৱা আগতে ফাইদা উঠাব পাৰিম নি তোমাক? গাখীৰ দিয়া চাহ খাই হেনো, চাহ বনাই দিওঁ এতিয়া। তাৰপিছত খুৱাইছোঁ আৰু ইটোৰ পিছত সিটো খুৱাইছ পূৰণ কৰি আছোঁ আৰু মই, গম পায়। হাতৰবিলাক ইমান কোমল, চুবলৈ বৰ ভালেই। দুইজনী বিচনাত পৰি পৰি আড্ডা দিছে। মই কাম কৰিব লাগিব এতিয়া, যাওঁ চাহ বনাই আনোগৈ। মই কেনেকৈ স্পেচিয়েল চাহ বনাওঁ আপোনালোকক দেখাই দিওঁ নেকি বাৰু? ব'লক চাহ বনাই আনোগৈ, স্পেচিয়েল চাহ মোৰ হাতৰ। বেয়া হ'বও পাৰে বাৰু, শিকি আছোঁ মই, মানে মোক বিয়া দিব যে। দৰাটোৱে কিন্তু বিচাৰি পোৱা নাই, দৰা বিচাৰি পোৱা নাই, খালি বিয়া দিব আৰু। ট্ৰেইনিং দি আছে। মানে আমি বৰ্ডত আছোঁ যে মছলা চাহ খাব নোৱাৰিব পাৰোঁ, সেইকাৰণে নাই বনোৱা। কিন্তু মই যেতিয়াই গাখীৰ চাহ বনাওঁ মানে দুটা ইলাইচি, দুটা লং বা দুটামান অলপমান মানে ডালচেনি তেনেকৈ দি মানে গাখীৰ চাহ খাই মই ভাল পাওঁ। মই যেতিয়াই গাখীৰ চাহ বনাওঁ মানে তেনেকৈ বনাওঁ, ভাল লাগে তেনেকৈ খাই। আপোনালোকে কেনেকৈ খায় বা কেনেকৈ ভাল পায় জনাব। বৰ্তমান চিম্পুলিয়ে বনাইছোঁ বাৰু। এইবাৰ হাঁহা মিউজিক আহিলে। পূৰা খোৱাদ লাগিছে দেখিছে। চাহ আনিলোঁ, চাহ খাই লওঁ বাৰু। মানে মই আপোনালোকক আমাৰ গাঁৱৰ আটাইতকৈ সুন্দৰ আৰু শান্তিৰ পৰিৱেশ মানে সেয়া তালৈ লৈ যাম ভাবিছিলোঁ, তাক দেখাম বুলি ভাবিছিলোঁ, কিন্তু দেখাব পৰা হোৱা নাই। কিন্তু নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখাম এনেকুৱা এডোখৰ জেগা য'ত মানে যিডোখৰ মানে অতি আমাৰ গাঁৱৰ অতি সুন্দৰ আৰু শান্তিৰ মানে জেগা হয়। হেল্ল' দিছু খোলা খোলা বুঢ়া বুঢ়া আমিতো হাঁহিয়ে নে। তো মোৰ ভিডিঅ'বিলাক চাই থাকিব আপোনালোকে। আমি বহি থাকোঁতেই মানে মোৰ লগৰ এজনী আহিলে, মোৰ বেষ্ট ফ্ৰেণ্ড। তাই মানে বিয়া হ'লো অলৰেডি, বিয়া পাতিলে, ল'ৰা এটা হ'ল। ল'ৰাটোৰ এবছৰীয়া বাৰ্থডে আছে, তাকে নিমন্ত্ৰণো দিবলৈ আহিছে, লগতে থ্ৰেডিং কৰিব আহিছে মোৰ ওচৰত। থ্ৰেডিঙো কৰি দিম, তাৰ আগতে অকণমান ভাবিছোঁ তাইকো দেখাই দিওঁ। দেখিছে আমি একেলগে বিউটি পাৰ্লাৰো খুলিছিলোঁ, একেলগে থকা বাৰু সৰুৰ পৰাই। লাগি গৈছেগৈ তোক এনেকৈ দেখিছে। মোৰ লগৰ মাও হ'লগৈ।
হ'ব দে তয়ো অকণমান আৰু অলপ দিনৰ পিছত হবি আৰু নাই এতিয়া বিয়া কথা ভবা নাই হ'ব সোনকালে আহি আছে বিয়াখন কেতিয়া খাবলৈ পাওঁ বাৰু এতিয়া থ্ৰেডিংটো কৰি বাকী দিওঁ ভালেই লাগিছে চাই আছোঁ বাৰু তোৰ ভিডিঅ'বিলাক ভাল লাগিছে আৰু এনেকেই বনাই থাক শ্বেয়াৰ কৰি দিবি শ্বেয়াৰ ঠিক আছে মই বৰ বিশেষ চাবলৈ নাপাওঁ বাৰু খুব কম চাওঁ ভালেই লাগিছে যিকেইটা চাইছোঁ ভালেই লাগিছে মই ভাবিছিলোঁ এদিন ময়ো এনেকৈ অকণমান এই ব্লগছত আহিম বুলি কিন্তু ফাইনেলি আহিলোঁ আৰু একে হেৰি এইটো কি কয় মই বাৰ্থডে দিনাখন যাম যে মই বনাম বুলি ভাবিছিলোঁ ঠিকেই আছে দে আৰু মই সোনকালেও যাবি বাৰ্থডে আছে বৃহস্পতিবাৰে তেতিয়াও দেখাই দিম বাৰু অকণমান বাৰ্থডে লগতে আৰু তাৰ ওচৰতে আমাৰ কলাক্ষেত্ৰ আছে পাৰিলে সেয়াও দেখাই দিম ভাবিছোঁ বাৰু এতিয়া থ্ৰেডিংটো কৰি দিওঁগা অকণমান পিছত আকৌ লগ পাই আছোঁ মোৰ পাৰ্লাৰখন বন্ধ হৈ আছে চ' বৰ্তমান ঘৰতে এনেকৈ পাৰ্লাৰৰ কাম কৰি থাকোঁ যোনে যোনে গম পায় মানে মোৰ ঘৰতে আহি কৰি যায়হি আৰু কিবা পাৰ্লাৰৰ কাম কৰিব লগা থাকিলে তো আজিলৈ ভিডিঅ'টো ইমানেই আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক বাই বাই